Eidor shopping koribo ahilu aji V2 market পল্টন বজাৰ। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। শ্বপিং কৰিব আহিলোঁ। আপোনালোকে কৰিলে নে ঈদৰ শ্বপিং? আৰু ইয়াতে আহি আমি এবাৰ ওপৰত যাওঁ এবাৰ তলত যাওঁ এনেকুৱাকৈ বিচাৰি আছোঁ, কাৰণ ঈদত যে কিয় ভাল ভাল কাপোৰ নুঠে মই এইটোৱে বুজি নাপাওঁ। যোৱাবাৰৰ কাপোৰে মাজতে কেইটামান উঠাইছে কোট ছেটখিনি ভাল লাগিছে, কিন্তু এইবোৰ গৰমত পিন্ধিব লগা নহয়। ৰিয়নৰ হয়, কটনৰ হ'লে ভালে আছিল, সেইকাৰণে আমি বিচাৰি আছোঁ। চাওঁ কি লওঁ আৰু কি লওঁ নলওঁ সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম বাৰু। আৰু মই ভইচ দি থাকোঁতে অলপ আৱাজ শুনিব পাৰে, আমাৰ ইয়াতে কাম চলি আছিল, তাৰ কাৰণে এনেকুৱা আৱাজ ওলাই আছে। আৰু টপ উঠাইছে, টপবোৰ বাৰু ধুনীয়া ধুনীয়া আছে, কিন্তু টপৰ লগত পিন্ধিব লগা শ্বৰ্ট আৰু জিন্স আছে। ঈদততো শ্বৰ্ট পিন্ধিব নোৱাৰি আৰু গৰমৰ কাৰণে জিন্স পিন্ধিব নোৱাৰি, সেইকাৰণে চাওঁ আৰু কি লওঁ। ঈদৰ শ্বপিং কৰিব আহিলোঁ আজি V2 market পল্টন বজাৰ। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। শ্বপিং কৰিব আহিলোঁ। আপোনালোকে কৰিলে নে ঈদৰ শ্বপিং? আৰু ইয়াতে আহি আমি এবাৰ ওপৰত যাওঁ এবাৰ তলত যাওঁ এনেকুৱাকৈ বিচাৰি আছোঁ, কাৰণ ঈদত যে কিয় ভাল ভাল কাপোৰ নুঠে মই এইটোৱে বুজি নাপাওঁ। যোৱাবাৰৰ কাপোৰে মাজতে কেইটামান উঠাইছে কোট ছেটখিনি ভাল লাগিছে, কিন্তু এইবোৰ গৰমত পিন্ধিব লগা নহয়। ৰিয়নৰ হয়, কটনৰ হ'লে ভালে আছিল, সেইকাৰণে আমি বিচাৰি আছোঁ। চাওঁ কি লওঁ আৰু কি লওঁ নলওঁ সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম বাৰু। আৰু মই ভইচ দি থাকোঁতে অলপ আৱাজ শুনিব পাৰে, আমাৰ ইয়াতে কাম চলি আছিল, তাৰ কাৰণে এনেকুৱা আৱাজ ওলাই আছে। আৰু টপ উঠাইছে, টপবোৰ বাৰু ধুনীয়া ধুনীয়া আছে, কিন্তু টপৰ লগত পিন্ধিব লগা শ্বৰ্ট আৰু জিন্স আছে। ঈদততো শ্বৰ্ট পিন্ধিব নোৱাৰি আৰু গৰমৰ কাৰণে জিন্স পিন্ধিব নোৱাৰি, সেইকাৰণে চাওঁ আৰু কি লওঁ। ঈদৰ শ্বপিং কৰিব আহিলোঁ আজি V2 market পল্টন বজাৰ। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। শ্বপিং কৰিব আহিলোঁ। আপোনালোকে কৰিলে নে ঈদৰ শ্বপিং? আৰু ইয়াতে আহি আমি এবাৰ ওপৰত যাওঁ এবাৰ তলত যাওঁ এনেকুৱাকৈ বিচাৰি আছোঁ, কাৰণ ঈদত যে কিয় ভাল ভাল কাপোৰ নুঠে মই এইটোৱে বুজি নাপাওঁ। যোৱাবাৰৰ কাপোৰে মাজতে কেইটামান উঠাইছে কোট ছেটখিনি ভাল লাগিছে, কিন্তু এইবোৰ গৰমত পিন্ধিব লগা নহয়। ৰিয়নৰ হয়, কটনৰ হ'লে ভালে আছিল, সেইকাৰণে আমি বিচাৰি আছোঁ। চাওঁ কি লওঁ আৰু কি লওঁ নলওঁ সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম বাৰু। আৰু মই ভইচ দি থাকোঁতে অলপ আৱাজ শুনিব পাৰে, আমাৰ ইয়াতে কাম চলি আছিল, তাৰ কাৰণে এনেকুৱা আৱাজ ওলাই আছে। আৰু টপ উঠাইছে,